হেল্ল' ফ্ৰেণ্ডছ, আমাৰ আন এটি প্ৰিয় গীত লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। গীতটি দ্বৈত কণ্ঠৰ ডক্টৰ ভূপেন হাজৰিকা আৰু অজন্তা গোস্বামী হয়। আমি চেষ্টা কৰিছোঁ সুৰত গাবৰ কাৰণে। মই ৰুমা হাজৰিকা। মই অজিত হাজৰিকা। আহকচোন তেনে গীতটি উপভোগ কৰোঁ। মই কহিমাৰে আধুনিকা ডালিমি, মই গদাপানী আধুনিক ভৈয়ামৰ, আমি আজি দুয়ো সহযাত্ৰী গুৱাহাটী অভিমুখে নিশাৰ ৰেলৰ। মই কহিমাৰে আধুনিকা ডালিমি, মই গদাপানী আধুনিক ভৈয়ামৰ, আমি আজি দুয়ো সহযাত্ৰী গুৱাহাটী অভিমুখে নিশাৰ ৰেলৰ। তোমাৰ হয়তো ক্ষণে পৰিছে মনত, ল'ৰালিৰ কথা সেই জেখেমা গাঁৱত, ৰঙা নীলা পাখি পিন্ধি পখিলাৰ দৰে নাচি ফুৰা কথ মিঠা উৎসৱৰ। পৰদেশ বুলি মোৰ ভয় লগা নাই, তুমিতো মোৰে হলা নিচেই কাষৰ। গুৱাহাটী পাই পিছে যেন কাহানিও, নেপাহৰা স্নেহ মোৰ নগা পাহাৰৰ। মই কহিমাৰে আধুনিকা ডালিমি, মই গদাপানী আধুনিক ভৈয়ামৰ, আমি আজি দুয়ো সহযাত্ৰী গুৱাহাটী অভিমুখে নিশাৰ ৰেলৰ। লামডিং ডিফুৰে বিস্ফোৰণ, মনত আছে নে কিছু বছৰ আগৰ। লামডিং ডিফুৰে বিস্ফোৰণ, মনত আছে নে কিছু বছৰ আগৰ। সেই বহুতৰে কান্দোনৰ পটভূমিত, হয় মধু পৰিচয় আমাৰ মনত। আজি মই হলো অসমৰ নবোৱাৰী, জোৱাই হলো মই টুৱেন চাঙৰ, আমি দুয়ো পূৰ্ব ভাৰতীৰে জীয়া প্ৰতীক সমন্বয়ৰ। লক্ষ্মীনাথৰ সেই ডালিমিও নাই, আৰু ময়ো নহয় তাহানিৰ গদাধৰ, তথাপিও আজি মিলনে আমাৰ বাৰে বাৰে সোঁৱৰাই কথা অতীতৰ। তুমি কহিমাৰে আধুনিকা ডালিমি, মই গদাপানী আধুনিক ভৈয়ামৰ, আমি আজি দুয়ো সহযাত্ৰী গুৱাহাটী অভিমুখে নিশাৰ ৰেলৰ। ধন্যবাদ। ধন্যবাদ।